কলিতানী ৰাতি টোপনি যোৱা নাই নেকি দিনতে শুই আছা যে নকব আৰু লাহন বাইদেউ কালি সাইডৰ বিল্ডিংটোত এ বাৰ্থডে পাৰ্টি আছিলে গোটেই ৰাতিটো পাৰ্টি চলিছে আৰু গোটেই ৰাতি মিউজিক চিয়ৰ বাখৰ বাপৰে 1 মিনিট চকু জপাবলৈ শান্তি পোৱা নাই বহিবলৈ কিবা এটা এই বহাটো হ'ব বাৰু তুমি একো নকলা নেকি সিহঁতক কিনো কম বছৰত এবাৰে বাৰ্থডে হয় ন সেইটো হয় দিয়াচোন আমি এদিন ভাল পাৰ্টি কৰিব পাৰো লেডিজবোৰে মিলি হয় পাই বহুদিন পাৰ্টি কৰা নাই হোষ্টেলত কম খালো লাহন বাইদেউৰ বাৰ্থডে আহি আছে নহয় সেইদিনা ৰাতি লাহন বাইদেউৰ ঘৰতে হৈ যাওক নে কি কোৱা লাহন বাইদেউৰ বাৰ্থডেটো গ'ল মই আপোনাক জানো এবিট উইচ কৰা নাছিলো আজি 15 দিনো হোৱা নাই কৰিছা সেইটো এবিৰ বাৰ্থডে আছিল আচলটো পৰহিলৈ ভাবি ললে হ'ল বাৰ্থডেও দুটা আচল ডেটটো দিব নোৱাৰি যে বয়সটো গম পাই যায় ন ই লাহন বাইদেউৰ দুটাহে আজিকালি ছোৱালীবোৰে যিমানটা বয়ফ্ৰেণ্ড বনায় সিমানটা বাৰ্থডে ডেট ঠিক কৈছা তেতিয়াহ'লে পৰহিলৈ আমাৰ ঘৰত ধামাকা দিম আমি এতিয়া গৈনো কি কৰিম পাৰ্টি যিহেতু ৰাতি আমি গোটেই ঘৰৰ কাম বনখিনি কৰি যোৱা হলেও হয় ৰাতিটো যামেই এতিয়া গৈ কামখিনি কৰি আকৌ ঘৰলৈ গৈ ঘৰৰ কামখিনি কৰি আকৌ ৰাতি আহিম তেনেহলে এতিয়া আমি কিয় গৈ আছো কাম আছে বোলাচোন বোলা ব'লা কোনেনো এইবোৰ খাই ইয়াত লেতেৰা কৰি থৈ যাহি লাহন বাইদেউ কোৱা তোমালোক এতিয়া আহিলা যে বজাৰখিনি কৰিব নালাগিব জানো কিয় বজাৰ গধূলিকে কৰিলেই হ'লচোন ঘৰত কামো নাই তাতে মালটো আনিব নালাগিব জানো এতিয়া কোৱা মাছ খাবা নে মাংস কিবা এটা হ'লেই হ'ল মালটোহে মেইন যিমানে গধূলি হ'ব সিমানে ৱাইন শ্বপৰ আগত ভিৰ লাগিব সেইকাৰণে দিনে পোহৰে গৈ মালটো আৰু বজাৰখিনি কৰি আনো কিন্তু মালটো কোনে কিনিব তোমালোকেতো ৱাইন শ্বপ গৈ মাল কিনিব নোৱাৰিবা আমাৰ শনি বৰুৱাকে কওঁ নেকি সেই আচলটো কথাই কৈছা সেই কুফা শনি বৰুৱাক কোৱা আৰু গুৱাহাটী মানুহক জনোৱা একেই কথা গম পাইছা সৈতে গোটেইখন উলিয়াই ফুৰিব আমি তিনিজনে মালৰ পাৰ্টি কৰিম বুলি সেইটোতো হয় এতিয়া কি কৰিম মোৰ তাত উপায় এটা আছে কিন্তু কলিতানী আজি আমাক কোনেও চিনি নাপালেই হয় আৰু ঠিকেই কৈছা বোলা আমি চিকেনটো লৈ লওঁ কিমান হ'ল 560 টাকা 500 লোৱা ইমান লাভ থকা হলে আমি বিল্ডিং বনাব পাৰিলো হয় জানো দে গুৱাহাটীত চবে মুৰ্গী বেছি গাঁৱত বিল্ডিং বনাইছে এতিয়া আপুনি সেইকাৰণে মাংস দোকান নিদিয়ে কিয় কলিতানী কলিতা দা এই কলিতানী ৰৈ আছে 520 টকা দি দিয়ক নহ'ব হ'ব দিয়া হে দিনটোৰ ইনকাম আমাৰ পৰাই কৰিম বুলি ভাবিছা নেকি কলিতা দা বলক যাওঁ ভাইটি এই বিলাহীটো আধা কেজি দিয়াচোন আৰু এইটো দিবা 1 পোৱা তাৰপিছত ভেদাইলতা নৰসিংহ দিবা কিমান হ'ল 290 টাকা হ'ল দাদা এইকেইটা বস্তুহে ইমান পইচা হ'ল নে আদা নহৰু কিমান লৈছা দাদা 80 টকা হ'ল 80 টকা বাপৰে আদা নহৰু ওপৰৰ পানী ছটিয়াই দিছ নেকি চব মিলাই 200 টকা ল এটা কাম কৰক দাদা বস্তুখিনি থৈ যাওক আজি মতা মানুহ আহিছো হ'ব দে এই ধনিয়া মুঠি ভৰাই দে ল আজি মাইকী মানুহ অহালে কমাই দিলি হয় মতা কেইটা এনেকুৱা মাইকী কেইটা আৰু কেনেকা হ'ব কলিতানী আজি আমাক কোনেও চিনি নাপালেই হয় আৰু চিনি নাপায় ব'লা ৱাইন শ্বপলৈ যাওঁ দাদা মালটা দিয়কচোন হাফ দিম না ফুল দিম ফুলে দি দিয়ক দুটা এইটো লো কিমান হ'ল 1000 টকা হৈছে এটা ইমান দাম 800 টকা লওক দাদা আপোনালোকে ৱাইন শ্বপতো আহি বাৰ্গেনিং কৰে কি যে হ'ব নাই তেখেতে অকণমান ধেমালি কৰিছে দাদা বেয়া নাপাব দেই এইটো লওক আমাক আজি কোনো চিনি নাপালে শইকীয়ানী ভাল বাছিলো দেই আমি কিন্তু আমাৰ গেটআপটো আকৌ বেয়া লগা নাই দেই ল'ৰা হওঁতে এক্সকিউজ মি তোমালোকক মই ক'ৰবাত দেখিছো নেকি নাই দেখা দাদা আপুনি বেলেগক দেখিছে চাগে নহয় হে আপোনাকে মই ক'ৰবাত দেখিছো আপোনাৰ নামটো কি বাৰু ৰূপক কলিতা নামটো ক'ৰবাত শুনা লাগিছে ব'লক কলিতা আমি যাওঁ ৰ'বচোন আপোনাকো মই ক'ৰবাত দেখিছোঁ আপোনাৰ ক'ৰবাত ভণ্টি চণ্টি আছে নেকি বাৰু নাই মোৰতো কোনো নাই মোৰ মা দেউতা সৰুতেই ঢুকাইছে কি
আপোনাৰ মা দেউতা সৰুতে ঢুকাইছে তেনেহ'লে আপুনি জন্ম হ'ল কেনেকৈ মানে মই সৰু থাকোঁতে কলিতা দা বলক যাওঁ হেৰি শুনকচোন হেৰি ক'ত দেখিছিলোঁ বাৰু কলিতা কেনেবাকৈ ভায়েক চায়েক নহয়তো যা বৰুৱাই আজি ৰাস্তাত পাই যিহে কুৱেশ্যন সুধিব ধৰিছিলে ভাগ্য ভাল সেইটো সময়ত শইকীয়ানীয়ে মাত দিলে কোটো ধৰিছে মোক ক'ৰবাত দেখা পোৱা বুলি কৈছে আৰু মোৰ কোনোবা ভণ্টি আছে নেকি বুলি সুধিছেও মই কিবা কিবি কৈ ধাম ধুম পলাইছোঁ গম পাইছেনে লাহন বাইদেউ সি গম পালে বেয়া কথা হ'ব পিছে এতিয়া লাহন বাইদেউ আপুনি এতিয়া আমাৰ সেই কুফা শনিবৰাৰ কথা ভাবিবলৈ বাদ দিয়ক আপুনি মুঠেই বস্তুখিনি এটা ভালকৈ থওক বিশেষকৈ এইটো বৰ কষ্টৰে আনিছোঁ দেই আমি গধূলিকৈ আহি আছোঁ এতিয়া যাওঁ লাহন বাইদেউ মাংস ৰেডি হ'লনে নাই এই সোপা মুখৰ আগত লৈ ইমান দেৰি ৰখি থাকিব নোৱাৰি দেই মোৰ মাংস ৰেডি তোমালোকে গ্লাছ ৰেডি কৰা গ্লাছ ৰেডি তিনিগৰাকী আজি লগ পাইছোঁ তিনিজনী য'ত নিৰঞ্জনটোত আজি আমি তিনিজনী লগ পাই লাহন বাইদেউৰ প্ৰকৃত জন্মদিন বুলি এই সুৰাপানকণ গ্ৰহণ কৰিছোঁ মালটো বাকুতে কোনোবা এটা গ্লাছত কমো হ'ব পাৰে কিন্তু নিচা যিহেতু সমানে লাগে এতিয়া লগ সকলোৱে চেছ মাল সদায় সুদাকে খাব নালাগে চাখনা পুৰা হেভিকে খাব লাগে যাতে লিভাৰটোৱে কষ্ট নাপায় মই লাহন বাইদেউৰ ঘৰলৈ আহিছোঁ লাহন বাইদেউৰ গাটো বেয়া যে এতিয়া ভাল পাইছে মই একেবাৰে কলিতানী তুমি মানে কলিতা দাক মিছা কথা কৈ আহিছা নহ'লেতো উপায় নাই মালৰ লগত আমি মাছ খালে বাবাও মিছা হয় তুমি কলিতানী যি টি কোৱা এই মাছ বুলি কওঁতে কথা এটা মনত পৰিছে আমাৰ ঘৰৰ পুখুৰীটোত ইমানেই মাছ বৰশী টোপাবলৈকে নাপায় মাছে টুপককৈ আহি খাই থৈ দিয়ে তাত দিয়কহে আপোনাৰ পুখুৰীৰ মাছ আমাৰ পুখুৰীত ইমানেই মাছ হাতেৰে আঁতৰাইহে বৰশীত টোপ লগাব লাগে মোৰ আগত লেবেল ফালিবলৈ আহে বাদ দিয়াহে তোমালোকৰ পুখুৰীৰ কথা আমাৰ ঘৰলৈ ওলাবা পিছফালে এই চাত পুখুৰী এটা খান্দি থোৱা আছে মেখেলা দাঙি গছৰ ওপৰত উঠি দিবা তলত কেৰাহী পাতি দিবা তেল অলপ ঢালি দিবা ওপৰৰ পৰা পুখুৰীলৈ চাই চিঞৰি দিবা কিমান ডাঙৰ মাছ লাগে মাছ আহি নিজে গৰম তেলত ফ্ৰাই হৈ যাব বাৰু বমি কৰিবলৈ গ'ল নেকি নাই নকৰে লাহন বাইদেউ এইটো লাষ্ট পেক লাহন বাইদেউ মোৰ টেংকি কিন্তু ঠিক আছে যিমান খালেও মোৰ গাটো ভাল পাইছানে অলপ পাইছোঁ লাহন বাইদেউ আপুনি শইকীয়ানীক এটা ফোন কৰকচোন অঁ ফোন এটা লগাওঁ ৰ'বা শইকীয়ানী কলিতানীয়ে তোমাক কিবা কয় হেল্ল' শইকীয়ানী কেনে ভাল পাইছানে পাইছোঁ কিন্তু গাত শক্তি নাই এতিয়া গম পালানে সেইকাৰণে সুৰা বটলত লিখা থাকে সুৰাপান স্বাস্থ্যৰ কাৰণে হানিকাৰক